মই ভাবোঁ 100% মানে সফল হৈছে। যা হোক অঙ্গনবাড়ী চেণ্টাৰ বুলি কোৱাৰ লগে লগে হাজোৱা বাটটো মুকলি কৰা স্কুল বুলিহে জনা যায়, কিন্তু মেইন গুৰি ধৰোঁতাই হ'ল মাক দেউতাকৰ পিছত আপোনালোক। মাক দেউতাকৰ পিছতে হ'ল গুৰি ধৰোঁতা হ'ল আপোনালোক। আপোনালোকৰ কৰণীয় বহুত আছে, কাৰণ কোমল চিকুনি এডাল আপোনালোকে যিপিনে ভাজি দিব সিপিনে ভাজি ল'ব। গতিকে আপোনালোকৰ ওপৰত কৰণীয় বহুখিনি আছে, আৰু এইখিনি সময়খিনিয়ে মানে ইয়াত থকা সকলোৱে জানে মোৰ পিছুদাৰ লগত মানে সন্মানীয় মন্ত্ৰীৰ লগত বহুতেই ভাল। মই বহুত চেষ্টা কৰিছোঁ মন্ত্ৰীক গৈ যে আপুনি মোৰ বিশেষৰ কাৰণে কামটো কৰি দিয়ক, কিন্তু এটা বস্তু ভাল লাগিছে যে চৰকাৰখনে মানে কোনো দুৰ্নীতি নোহোৱাকৈ, কোনো পইচা নোহোৱাকৈ, মানে এই আজি তাইৰ নিচিনা যদি ছোৱালীয়ে কৰ্মী হৈছে, হয়তো তেওঁ কোনো ৰাজনীতিৰ লগত জড়িত নহয় বা তেখেতৰ কোনো ৰাজনীতিৰ লগত কোনো চিনা পেচানা নাই, থাকিলেও মই যদি পৰা নাই তেতিয়া বেলেগ আৰু ক'ত পাৰিলেহেঁতেন। গতিকে মই ইয়াৰ পৰা পি হাজৰিকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে তেখেতে মোৰ মিছেছক নিদিলে, কিন্তু এজন উপযুক্ত ব্যক্তিক দিছে। তোমাৰ পাৰ্চেণ্টেজ হয়তো তেওঁতকৈ বেটাৰ আছিলে। মোক বহুতবাৰ কৈছে যে আজিকালি অংগনবাড়ীয়ে হওক, চৰকাৰী 4th গ্ৰেড চাকৰি হওক, চৰকাৰৰ হস্তক্ষেপ নাই, কোনো মানুহে হস্তক্ষেপ কৰিব নোৱাৰে। সেইটোত অকল নিজৰ ক্ৰেডিবিলিটি, নিজৰ যিখিনি কোৱালিটি আছে, যিখিনি অভিজ্ঞতা যোগ্যতা আছে, তাৰ ভিত্তিতে আজিকালি মেধাৰ ভিত্তিত তাৰমানে পৰিপূৰ্ণকৈ ক'বলৈ গ'লে চাকৰিবিলাক হয়। গতিকে চৰকাৰখনে, আমাৰ চৰকাৰখনে এইটোৰ ওপৰত কাম কৰিছে, সঁচাই ভাল লাগিছে যে আজি তোমালোকৰ নিচিনা নতুন নতুন ছোৱালী আজি আহিছে, আৰু এই অংগনবাড়ী চেণ্টাৰছৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেভেলপমেণ্ট কৰিছে, মানে সাধাৰণতে কি হয়, পৰিৱেশ এটাত কাম কৰিবলৈ আমাক যিকোনো এটা জেগাত কাম কৰিব পৰিৱেশটো ভাল লাগে। মানে যদি পৰিৱেশটোৱে বেয়া থাকে তেতিয়া কাম কৰিও আমাৰ ক'ৰবাত ক'ৰবাত ভাল নালাগে। এতিয়া আপোনালোকে যোনে যোনে জাগিৰ পঞ্চায়ত গৈছে, পৰিৱেশটো আপোনালোকে গৈছে যদি দেখিছে যে পৰিৱেশ চেঞ্জ কৰিলে কি হয়, সাধাৰণতে মানুহৰ মানসিকতা চেঞ্জ হয়। আজি এই অংগনবাড়ী চেণ্টাৰটো কিছু বছৰ আগৰলৈকে কি অৱস্থা আছিল। গতিকে চৰকাৰখনে এই অংগনবাড়ী মানে কি আৰু, যিখিনি মানুহ একদম সৰুৰে পৰা যিখিনি মানুহক আমি ঢুকি পাওঁ, যিখিনি ল'ৰা ছোৱালীয়ে কাইলৈ সমাজৰ কাৰণে বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে আমাৰ সমাজখনত এটা ভাল অৱদান দিব, সেই মানুহখিনিক আমি ঢুকি পাবলৈ কাৰণে এই ধৰণৰ চেণ্টাৰ বনাইছে চৰকাৰে।